बिटिआर ओनसोलनि थाखाय थारैनो जोबोद गोजोनथाव आरो बाखनायजाथाव खौरां मानोना गोबां बिटिआरनि सुबुंफोरा केन्सार बेरामनि फाहामथायनि थाखाय चेन्नाइ दिल्ली गुबुन गुबुन रायजोआव गोबां रां खरसा खालामनानै बेराम नायजानो गोनांथि जायोमोन नाथाय आथिखालनि प्रमद बर' बिथांनि दैदेननाय सरकारनि समाव केन्सार बेराम नायजानो हानाय जाबाय नोंथांमोना मिथिखानाय बायदि सा सानजा भारत रायजोआव मैयासो गंस्नि केन्सार देहा फाहामसालिखौ मानगोनां भारतनि गाहाय मन्त्रि नरेन्द्र मोदी बिथाङा बेखेवनानै होलाङो क'क्राझार सहरनि बेसरगावआव थानाय केन्सार देहा फाहामसालियाव रायजो राजा एबा केन्सार बेरामजों भुगिनांनाय सुबुंफोरा जोबोद गोजोनथाव बेयाव फाहामथायनि थाखाय मुं थिसनो 10 रां आरो जाय सुबुंनाव अटल अमृत कार्ड दंजायो बे सुबुङा बेसेन होनाङा जासे ट्रिटमेन्ट खालामजानो मोनगोन मैयासो बेखेवजानाय बेसरगावआव थानाय केन्सार देहा फाहामसालियाव दिनै सास्नि केन्सारजों भुगिनांनानै थानांनाय सुबुंफोरा फाहामथाय लानो थाखाय मुं थिसनफैबाय क'क्राझार केन्सार देहा फाहामसालिनि दिथागिरि डक्टर कृष्ण प्रेमफ्राय बिथाङा जोंनि खौरांनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिनानै लानि निर्देश দেওয়া হয়েছিল ঊর্ধ্বতম কর্তৃপক্ষের পৰা যে 18 তারিখে আমার মাননীয় প্রধানমন্ত্রী ভার্চুয়াল মোডৰ কোকৰাঝাৰ কেয়াৰ চেণ্টাৰ যেটো আছে এইটো উদ্বোধন কৰিব আৰু ঠিক তাৰ পিছদিনা যেনেকৈ আজি 29 এপ্ৰিল হয় নহয় আজিৰ পৰা আমাৰ অপিডি সাৰ্ভিস আমি ৰাইজক কাৰণে আমি নিয়োজিত কৰিব লাগিব হয় নহয় সেই কাৰণে আমি আমাৰ অপিডি সাৰ্ভিসটো আমি কৰিলোঁ ষ্টাৰ্ট কৰিলোঁ আৰু আমাক প্ৰিন্সিপাল সেক্ৰেটাৰী কৈছে যে মকে যে কেইটামান কেন্সাৰ পেশেন্ট বা সাসপেক্টেড কেন্সাৰ পেশেন্ট স্ক্ৰিনিং কৰাৰ কাৰণে ইয়াতে পঠাব যেহেতু ইয়াতে অকল স্ক্ৰিনিং নহয় ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে হয় নহয় কিন্তু মই কোকৰাঝাৰবাসী ৰাইজক মই এইটোই জনাব বিচাৰিছোঁ যে যদিও এইটো কেন্সাৰ কেয়াৰ চেণ্টাৰ আমাৰ বিভিন্ন হেল্থ কেয়াৰ ফেচিলিটিৰ নিচিনা বা মেডিকেল কলেজৰ নিচিনা ইয়াতে প্ৰথম আহি পেলাই যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া 10 টকা দিব লাগিব 10 rupees আৰু চিকিৎসাৰ ক্ষেত্ৰতে বা মেডিচিন লোৱাৰ ক্ষেত্ৰত যেটো মোক মানে ইয়াৰ সুপাৰনেণ্টবিলাকে জনালে যে বাইদেউ আমাৰ ইয়াতে কিন্তু AAA বা অটল অমৃত অভিযান কাৰ্ড বা আমাৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড হয় নহয় এই দুটা যদি সেই ৰোগী ওচৰত থাকে তেতিয়াহ'লে কিন্তু আমাৰ কেছলেছ ট্ৰিটমেণ্ট বা এফৰ্ডেবল কষ্টত পোৱা যাব হয় নহয় আৰু যাৰ যোনে একেবাৰে কৰাই নাই বা যাৰ যোনে জানা নাই যে এতিয়ালৈকে যে সিহঁতৰ যে অটল অমৃত অভিযান কাৰ্ড বা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড থাকিব লাগে বা কিবা কাৰণত গাঁৱৰ পৰা অহা মানুহবিলাকে এই বিষয়ে অজ্ঞাত হয় নহয় সিহঁতে যদি জানা নাই তেতিয়াহ'লে সেই ক্ষেত্ৰত কিন্তু মিনিমাল এটা মানে সিহঁতে পইচা ল'ব সেইটো যিটো জনালে ইয়াৰ সুপাৰনেণ্টে এইটো ভাল কথা কিন্তু মই ৰাইজকে সেইটোৱে কওঁ যিমান সোনকালে পাৰে আপোনালোকে AAA কাৰ্ড বা আমাৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ডটো আপোনালোকে সোনকালে কৰি লওক তেতিয়াহ'লে কেছলেছ ট্ৰিটমেণ্ট হ'ব আৰু এফৰ্ডেবল কষ্টত পোৱা যাব এই কেন্সাৰ কেয়াৰ চেণ্টাৰ হোৱাৰ কাৰণে মই ৰাইজক এইটোকে জনাব বিচাৰিছোঁ চাওক আগতে যদি মানুহৰ কেন্সাৰ হয় তেতিয়াহ'লে আমি ইমান লেট কেছত ডায়েগন'চিছ কৰোঁ লেট কেছত ডায়েগন'চিছ কৰিলে কি হয় মানে আশাখিনি মানুহৰ জীয়াই থকাৰ আশাখিনি নষ্ট হৈ যায় আৰু ট্ৰিটমেণ্ট যি খৰচা হয় নহয় সেইটো বহুত পৰিমাণে দিব লগা হয় আৰু যিহেতু এইটো অসমৰ বাহিৰত যাব লাগে ভেলোৰ বা বম্বেত সেইটো আমাৰ দৰিদ্ৰ পৰিয়ালৰ কাৰণে এটা সঁচাকৈ এটা মানে দুঃসময় হৈ পৰে নহয় জানো অকল দুখীয়া মানুহ বুলি নহয় আমাৰ মধ্যবিত্ত বা আমাৰ যিকোনো শ্ৰেণীৰ মানুহেই নহওক কেলেই মানে এইটোৰ কাৰণে ইমান পইচা খৰচ হয় মানে সেই পৰিয়ালটো মানে দুখীয়া কৰি পেলায় তো চৰকাৰে এই যি ব্যৱস্থা কৰি দিছে কেন্সাৰ কেয়াৰ চেণ্টাৰ কোকৰাঝাৰ এইটো কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ হয় নহয় মই নিবিচাৰোঁ যে ৰাইজে কেন্সাৰ ৰোগৰ চাফাৰ কৰক কিন্তু কথাটো হ'ল দুৰ্ভাগ্যবশতঃ যদি কোনোবাই যদি কেন্সাৰ ৰোগত এতিয়া যদি চাফাৰ কৰে তেতিয়াহ'লে আমাৰ একো চিন্তাৰ কাৰণ নাই আৰ্লি ডায়েগন'চিছ হ'ব আৰ্লি ডায়েগন'চিছ হ'লে কি হ'ব জীয়াই থকা 100% আমাৰ সম্ভাৱনা থাকে হয় নহয় আৰ্লি ডায়েগন'চিছ হ'ব আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ইয়াতে যিখিনি ব্যৱস্থা আছে ইয়াতে কৈছে যে মেডাম ইয়াতে আমাৰ হ'ব মেম'গ্ৰাফি হ'ব হয় নহয় কথাটো ব্ৰেকি থেৰাপি হ'ব ৰেডিঅ'থেৰাপি হ'ব কেম'থেৰাপি হ'ব আমাৰ ইয়াতে লেনাক বুলি এটা খুব হাইটেক এটা ইনষ্ট্ৰুমেণ্ট দিছে যিটো মানে আমাৰ অসমতে খুব নিতান্তই খুব বিৰল আৰু আমাৰ ইয়াতে লেবৰেটৰী ছাৰ্ভিচ হ'ব অকল মানে এক্সটেনচিভ চাৰ্জাৰীটো নহ'ব
আৰু আমাৰ ডিজিটেল ইয়টো কি ৰেডিঅ'গ্ৰাফিৰো ব্যৱস্থা আছে খালি মানে ইয়াতে এক্সটেনচিভ চাৰ্জাৰী নহ'ব সেইটো কাৰণে আমাৰ এপেক্স কেঞ্চাৰ কেয়াৰ চেণ্টাৰ যেনেকৈ গুৱাহাটী বা ডিব্ৰুগড়ত হ'ব কিন্তু ইয়াতে মিনিমেল ধৰণৰ যেনেকৈ বায়পচি টাইপচি কৰিব লাগে বা বিভিন্ন ধৰণৰ যিখিনি স্ক্ৰিনিং কৰোঁতে চাৰ্জাৰীৰ প্ৰয়োজন হয় এইখিনি ব্যৱস্থা থাকিব 3টা পেচেণ্ট ডক্টৰক চোৱাক দেখিছোঁ এতিয়া দেখিছোঁ যথেষ্ট পৰিমাণে আহিছে এটা ভাল কথা ৰাজ্যক মানে বস্তুটো মানে জানিব লাগে যে ইয়াতে কেঞ্চাৰ কেয়াৰ ব্যৱস্থা হ'ব এইটো আপোনালোকৰ সাহায্যতে হ'ব হয় নহয় সেইকাৰণে আপোনালোকেও মই ধন্যবাদ জনাইছোঁ যিকোনো ধৰণৰ আপোনালোকে ব্যৱস্থা নিছে ধন্যবাদ नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल्स अफ आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360